কাকপথাৰৰ বৰআলিত মৰাণ বিহুৰ আখৰা অহা 8, 9 আৰু 10 জানুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে বৰআলি মধ্য ইংৰাজী বিদ্যালয় আৰু বৰআলি আঞ্চলিক পুবেৰুণ যুৱ সংঘৰ ৰূপালী জয়ন্তী উদযাপনৰ উদ্দেশ্যে বৰআলি মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰত পূৰ্ণ গতিত চলিছে মৰাণ বিহুৰ আখৰা। উল্লেখযোগ্য যে উক্ত আখৰা অনুষ্ঠানত শতাধিক তৰুণ তৰুণীয়ে অংশগ্ৰহণ কৰি এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি শিল্পী উপস্থিতিৰ লগতে ছাত্ৰ ছাত্ৰীৰ মানসিক বৌদ্ধিক বিকাশৰ উদ্দেশ্যে বহুতো প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে। পোনপ্ৰথমে সকলোলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঐতিহ্যপূৰ্ণ বৰালি গাঁৱৰ দুটি সামাজিক অনুষ্ঠান বৰালি মধ্য ইংৰাজী বিদ্যালয় আৰু বৰালি আঞ্চলিক পুবেৰুণ যুৱ সংঘৰ যৌথভাৱে ৰূপালী জয়ন্তী উদযাপন কৰিবলৈ লোৱা হৈছে। স্বৰ্গীয় পৰেশমান শুৱনি ক্ষেত্ৰ বৰালি মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰত অহা 8, 9 আৰু 10 জানুৱাৰী 2021 চন তাৰিখে ইতিমধ্যে প্ৰস্তুতি পূৰ্ণ গতিত আগবাঢ়িছে আৰু সেই উদ্দেশ্য আগত ৰাখি বৰালি মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰত আমি মৰাণ বিহুৰ আখৰা অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে যথেষ্ট সংখ্যক প্ৰশিক্ষাৰ্থী ইয়াত আহি অংশগ্ৰহণ কৰিছে। আমি আমাৰ তিনিদিনীয়া বিস্তৃত কাৰ্যসূচী অনুষ্ঠিত কৰা ৰূপালী জয়ন্তী উদযাপনত আমি যথেষ্ট কেইজন গণ্যমান্য বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ কাৰণে যথেষ্ট প্ৰতিযোগিতা ৰাখিছোঁ। গতিকে আমি ৰাইজৰ উপস্থিতি আৰু সহযোগিতা একান্ত কামনা কৰিছোঁ। আমি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাকে ধৰি যথেষ্টকেইটা আমি বিশেষ কাৰ্যসূচী আমি ৰাখিছোঁ। গতিকে এই অঞ্চলৰ সমগ্ৰ অঞ্চলটোৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আমি একান্ত কামনা কৰিছোঁ।